মৰ্ণিং আজিৰ ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই ধুব লৈছোঁ গা, কাৰণ আজি যাম কাক পথাৰলৈ। তো আপোনালোকক মোৰ ব্লগটো শেষলৈকে। গা পা ধুই মই এতিয়া যাবলৈ ৰেডি হ'লোঁ। তো এতিয়া যাম গাড়ীত উঠিবলৈ। আৰু এইফালে ওলাইছে মোৰ বৰমাৰ ছোৱালী আৰু মোৰ হাজবেণ্ড, মই, বেটা। আমি কেইটাই যাম কাক পথাৰলৈ। আৰু লগত যাব মোৰ সৰু জেঠাইৰ ল'ৰা এজন। আমি গাড়ীত উঠি বৰ্তমান গৈ আছোঁ আৰু আমাৰ গাঁওখন আমি পাৰ হৈ যাম। তো আপোনালোকক কি পাৰোঁ দেখুৱাম। ভালদৰে হয়তো দেখুৱাবলৈ নোৱাৰিবও পাৰোঁ, কিন্তু তথাপিও চেষ্টা কৰিম দেখুৱাবলৈ কি পাৰোঁ। বৰ্তমান আমি পাইছোঁহি তিনিকুণীয়া পুখুৰীৰ ওচৰত, কাৰণ আমাৰ ঘৰটো তিনিকুণীয়া পুখুৰীৰ পৰা বেছি দূৰত নহয়। এতিয়া তিনিকুণীয়া পুখুৰীটো পাৰ হৈ পেলাই আমি যাম। তো সেইকাৰণে ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ। বৰ্তমান আমি গৈ আছোঁ যিটো বৰগুৰি ফালৰ পৰা বাইপাছ গৈছে কাক পথাৰলৈ, সেইটোৰ ফালে গৈ আছোঁ। ৰাতিপুৱা সময় হৈছিলে কাৰণে মানুহ দুনুহ ইমান এটা নাই। এই ঠাইডোখৰৰ নামটো কি হয় নাজানো, কিন্তু বৰগুৰি আৰু গেলাপুখুৰী পাৰ হৈ আহি পেলাই এইডোখৰ পায়। মই তিনিচুকীয়াৰে হয় যদিও কাক পথাৰলৈ আজিলৈকে মই যোৱা নাছিলোঁ, সেইকাৰণে মোৰ বিশেষ নলেজ নাই ঠাইডোখৰৰ বিষয়ে। সেইকাৰণে কোনোবাই যদি জানে ঠাইডোখৰৰ নামটো জনাব। আৰু ঠাইডোখৰ বহুত ধুনীয়া হয়, চাৰিওফালে চাহৰ বাগান আছে, দেখি পেলাই বহুত ভাল লাগিছে। কিন্তু মই ভইচটো কাটি দিবলগীয়া হৈছে, কাৰণ গাড়ীত গান লগাই পেলাই গৈছে, কপিৰাইট লাগি যাব পাৰে। সেইকাৰণে মই কাটি পেলাই দিছোঁ।
ওলাই গ'লোহি। মই আহিছিলোঁ কাকপথাৰ কাকজান মোৰ বাৰ ঘৰলৈ। বা মানে মোৰ জেঠাইৰ ছোৱালী। তো ইমান গৰম লাগিছিলে সেইকাৰণে কাপোৰবোৰ খুলি ল'লোঁ। আৰু মই গাড়ীৰ পৰা লৈ আহিলোঁ বেটাৰ কাৰণে কাপোৰ। এইফালে বনাই আছে বায়ে কোমোৰা আৰু হাঁহৰ মাংস, লগতে আনফালে মই ৰেডি কৰিলোঁ চাটনি আৰু গোল নেমু। চাটনিখিনি বায়ে বনাই থৈছিলে, মই খালি উলিয়াইছোঁ। আৰু এইফালে ৰেডি কৰিছে সাজ। বাক কৈছিলোঁ যে তহঁতৰ ঘৰত সাজ খাম, বহুদিন খোৱা নাই। তো বায়ে ৰেডি কৰি থৈছে সাজ। ভিডিঅ' বেছিকৈ কৰিব নোৱাৰিলোঁ কাৰণ ইমানেই গৰম পৰিছে যে মোবাইল লৈ ফুৰাটো সম্ভৱ নহয়। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ কাৰণ বেছি দেৰি কৰিলে সন্ধিয়া হৈ যাব।